আজি মোৰ দুপৰীয়াৰ সাজত আছিলে কচু শাক মাছৰ মাথাৰ সৈতে। প্ৰথমে ভালদৰে কচুখিনি ধুই পেলাই কুকাৰ এটাত ভৰাই লৈছোঁ। তাতে মই কেইটামান কণ বিলাহী আৰু এটা ডাঙৰ বিলাহীও দি দিছোঁ। আন্দাজমতে নিমখ দি দিম, অকণমান পানী দি দিছোঁ। কুকাৰটো সাফৰখন মাৰি গেছত উঠাই মই 2টা চিটি মাৰিবলৈ দিছোঁ। আনফালে মাছৰ মাথাখিনি ভালদৰে ধুই পেলাই এয়া ফ্ৰাই হ'বলৈ দিছিলোঁ। সেই মাছৰ তেলতে মই পিঁয়াজ দি দিছোঁ, অকণমান নহৰু দি দিছোঁ, 2টা শুকান জলকীয়াও দি দিছোঁ, অকণমান গোটা জিৰাও দি দিম। গোটেইখিনি ভালদৰে লৰাই অকণমান ৰঙচুৱা হ'লত মই বইল কৰি থোৱা কচুখিনিও দি দিম। অকণমান আন্দাজমতে হালধিও দি দিছোঁ। বইল কৰোঁতে মই কচুত নিমখ দিছিলোঁ, সেইটো কাৰণে নাই দিয়া। এতিয়া মই মাছৰ মাথাখিনি, যিখিনি মাছৰ মাথা ভাজি থৈছিলোঁ সেইখিনিও দি দিছোঁ। এয়া চাওকচোন, হৈছে আৰু লাহে লাহে। মানুহজনৰ বৰ প্ৰিয়, সেইটো কাৰণে আজি মই বনালোঁ। খাবলৈ বহুত টেষ্ট হৈছিলে। আপোনালোকে এবাৰ ট্ৰাই কৰি চাব পাৰে।